হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ছানডে আৰু সেয়ে আমি গোটেইবোৰে কামাখ্যা ধামলৈ আহিলোঁ আৰু এয়া কামাখ্যা ধামৰ পৰিৱেশ। দেৱী মা দৰ্শন কৰাৰ পিছত আমি দেৱী মাৰ ভোগ খাবলৈ এয়া শাৰী পাতিলোঁ আৰু তাৰ বাবে আমাক এটা টিকটো দিলে। বহু সময় শাৰী পাতাৰ পিছত আমি ভোগ পাই গ'লোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ সজাই দিয়ে। খিচিৰি, ভোগ, পায়স, পনীৰ, লুচি এনেকৈ দি দিয়ে। খিচিৰি ভোগ খাই আমি ইয়াত দোকানত বহিছোঁ। এই ভক্তিৰ মায়া মানে ফুৰি আমাৰ এতিয়া তামোল চামোল খাব আৰু আজিলৈ বাই।